দেউতা, তুমি এনেকৈ হঠাৎ কিয় গুচি গ'লা অ'? মই ভবাই নাছিলোঁ আমি যে এনেকৈ অভিভাৱকহীন হৈ পৰিম। মই জানো মা যোৱাৰ পিছত তুমি বহুত অকলশৰীয়া হৈ পৰিছিলা। কৰ্মব্যস্ততাৰ বাবে আমি তোমাক ইমান সময় দিব পৰা নাছিলোঁ, যাৰ বাবে হয়তো তুমি মাৰ অভাৱ খুব বেছিয়ে অনুভৱ কৰিছিলা। চোৱা দেউতা, আজি তোমাৰ অজস্ৰ গুণমুগ্ধ আহিছে তোমাৰ খবৰ ল'বলৈ, তোমাক এবাৰ চাবলৈ। তেওঁলোকৰ চিৰসেউজ অভিনেতাজনক চাবলৈ আজি সকলোৱে আমাৰ ঘৰত ভিৰ কৰিছে অ' দেউতা। সকলোৰে চকুত কেৱল চকু পানী। তোমাৰ সতে কটোৱা মধুৰ সময়বোৰ সোঁৱৰি আজি সকলোৱে অশ্ৰু নিগৰাইছে। তুমিতো এবাৰ উঠি অহা, এবাৰ চোৱা, মোক এবাৰ বাবা বুলি মাত লগোৱা। এনেকৈ কিয় গুচি গ'লা অ' তুমি? আমি মানি ল'বলৈ বৰ কষ্ট পাইছোঁ অ' দেউতা। চোৱা না, তোমাৰ মৰমৰ পোহনীয়া কুকুৰটোৱে আজি তোমাক বৰকৈ বিচাৰিছে। সিও তোমাৰ মৰমসনা মাত এষাৰ শুনিব বিচাৰিছে। এবাৰ মাত দিয়া না দেউতা। মই নোৱাৰিম অ' দেউতা, মা আৰু তুমি অবিহনে থাকিব। মাক তুমি খুব মিছ কৰিছিলা ন? হয়তো মায়েও তোমাক খুব মিছ কৰিছিল, সেয়ে হয়তো তুমি আমাক এৰি মাৰ ওচৰলৈ গুচি গ'লা। হ'ব দিয়া, যোৱা। দূৰ আকাশৰ পৰাই তোমালোকে আমাক আশীৰ্বাদ কৰি থাকিবা দেই। তোমাৰ কৰ্মৰাজি মই সদায় জীয়াই ৰাখিম। সৰগধামত সুখেৰে থকা দেউতা।